নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে এটি অমৰা টেঙা আৰু মাছৰ সৈতে বনোৱা ৰেচিপি লৈ আহিছোঁ। আহকচোন এই ৰেচিপিটো কেনেকৈ বনাই চাই লওঁ। এইখিনি অমৰা টেঙা মই মাছৰ সৈতে বনাম। আধা অমৰা টেঙা, 2টা আলু কাটি ধুই লৈছোঁ। মই বেছিকৈ লোৱা নাই, বেছিকৈ ল'লে আঞ্জাখন টেঙা হ'ব পাৰে। এতিয়া গোটেইখিনি কুকাৰত বইল হ'বলৈ দি 2-3টা হুইচেল মাৰিবলৈ দিম। এতিয়া 1 চামুচ নিমখ দি বইল হ'বলৈ দিম। এইখিনি মাছ লৈ লৈছোঁ। এতিয়া এইখিনি মাছত নিমখ আৰু হালধি সানি ল'ম। চাওক, আলু আৰু অমৰা টেঙাখিনি বইল হৈ গৈছে। এতিয়া এইখিনি মই কুকাৰৰ পৰা ওলাই ল'ম। অমৰা টেঙা আৰু আলুখিনি ভালদৰে পিটিকি ল'ব। এইখন আঞ্জা পেটৰ কাৰণে খুবেই ভাল। আপোনালোকে গৰম দিনত বনাই খাই চাব। অমৰা টেঙা আৰু আলুৰ পেষ্টখিনি এনেকুৱা হ'ব লাগিব। ৰেচিপিটোৰ বাবে এইখিনি বস্তু প্ৰয়োজন: এটা পিঁয়াজ কাটি লৈছোঁ, কেঁচা জলকীয়া 2টা লৈছোঁ, শুকান জলকীয়া 2টা লৈছোঁ আৰু 1 চামুচ চাউলৰ গুড়ি লৈ লৈছোঁ। প্ৰথমতে তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে মাছ কেইটুকুৰ দি দিছোঁ। এটা ছাইড হোৱাৰ পিছত আনটো ছাইড হ'বলৈ দিছোঁ। মাছখিনি ভালদৰে ভাজি ল'ব। এয়া চাওক, মাছখিনি ভজা হৈ গৈছে। এতিয়া নমাই থৈ দিম। মাছখিনি ভজা হৈ গৈছে। এতিয়া আঞ্জাখন বনাবলৈ প্ৰস্তুত কৰিম। প্ৰথমতে 5 ফোৰণ আৰু গোটা জিৰা অলপমান দি দিছোঁ। এতিয়া ইয়াত পিঁয়াজ আৰু জলকীয়া দি ভালদৰে ভাজি ল'ম। গোটেইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লৈ ইয়াতে অমৰা টেঙা আৰু আলুৰ পেষ্টখিনি দি দিম। ইয়াতে 1 চামুচ হালধি, 1 চামুচ চব্জি মছলা, 1 চামুচ নিমখ দি দিছোঁ। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি নিমখ দিব। মই বেছি দিয়া নাই, মোৰ প্ৰয়োজন অনুসৰি 1 চামুচ নিমখ দি দিছোঁ। এতিয়া ইয়াতে পানী দি দিম। অমৰা টেঙা, আলু বইল হোৱা পানীখিনি আপোনালোকে আঞ্জাখনত দি দিব। 1 চামুচ চাউলৰ গুড়ি পানীত মিহলাই লৈ আঞ্জাখনত দি দিম। চাউলৰ গুড়ি দিলে আঞ্জাখন ধুনীয়া গোটা হয় আৰু বেছি পনীয়া নহয়। এতিয়া এইখিনি আঞ্জাখনত দি দিম। এতিয়া আঞ্জাখন উতল আহিবলৈ ধৰিছে। ইয়াতে মই মাছখিনি দি দিম। এতিয়া আঞ্জাখন আৰু অলপ সময় উতলিবলৈ দিম।
চাওক আঞ্জাখন এতিয়া তৈয়াৰ হৈ গৈছে। এতিয়া আঞ্জাখন নমাই থৈ দিম। এই আঞ্জাখন বনাবলৈ বেছি মছলাৰ প্ৰয়োজন নহয়। আপোনালোকে এই আঞ্জাখন ঘৰত বনাই খাই চাব, খুবেই ভাল পাব। ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।